Twinkle, twinkle, little star, how I wonder Congress what you are. Twinkle, twinkle, little star, how I wonder Congress what you are. না আজি এজন বিজেপিৰ এজন নেতাই আমাক কৈছে যে বহুদিন হৈছিল কংগ্ৰেছ হাঁহিব পৰা নাছিল, আজি হাঁহিব আৰু বহুদিন হৈছিল কংগ্ৰেছ বম ফুটাব পৰা নাছিল, আজি ফুটাইছোঁ আৰু আমি কংগ্ৰেছ ভৱনত। না সঁচা অৰ্থত ভাৰত দেশ এখন গণতন্ত্ৰ ৰাজ্য হয়, ৰাইজে যিয়ে বিচাৰ কৰে সেইটোৱে হয়। আৰু আজি কৰ্ণাটকৰ যে ৰিজাল্ট আছে সেইটো সঁচাকৈ ৰাইজৰে বিচাৰ হয়। আৰু সেই ৰাইজৰ বিচাৰটো যেতিয়া নেকি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত পদযাত্ৰা কৰিছে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। আমি সেই গতিকে আজিৰ যি তালিকা যি ভাৰতী হে দ্য ৱে হাউ দ্য number of the Congress is increasing, it is sometimes reaching even 35-40. That really tells that I think Congress may not come down. Congress will keep on leading. Somewhere 35 to 40 ऐसा तक लगता है যে 30 পৰা 35 লৈকেও যাব পাৰে কংগ্ৰেছ। আজি কংগ্ৰেছে চৰকাৰ বনাব। আমি গতিকে ইয়াত ৰণেন্দ্ৰ ভৱন কোকৰাঝাৰত অলপ ফূৰ্তি কৰিছোঁ, বোমা ফুটাইছোঁ। এইটোৱে এই যে দুজনৰ টাৰ্গেট আছে, এজন খাৰ্গে ডাঙৰীয়াৰ ল'ৰাও আছে। গতিকে যিটোৱে ভাল হ'ব ৰাহুল গান্ধী ডাঙৰীয়া বা আমাৰ কংগ্ৰেছৰ নেতৃত্বে সেইটো বিচাৰ কৰিব। যিকোনো কথাটো সেইটোৱে আজি যে কৰ্ণাটকত যে বিজয়ী হ'ব কৰ্ণাটকত যে চৰকাৰ বনাব সেইটো এটা ডাইৰেকশ্যন হ'ব আৰু মুঠতে এটা ৱেব আহিব গোটেই ভাৰতবৰ্ষত যে বিজেপিৰ টাইমটো নাই, বিজেপিৰ ডিছপেনচেশ্যন ইজ গান, নাও দ্য কংগ্ৰেছ ডিছপেনচেশ্যন কাম বেক। আৰু সেইটোৱে বিষয়টো চবে বিজেপি যি ৰাজনীতি কৰি আছে সেইটো ধৰ্মৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি, কিন্তু কংগ্ৰেছে যি ৰাজনীতি ভাবি আছে সেইটো উন্নতিৰ ৰাজনীতি, মিলা প্ৰীতিৰ ৰাজনীতি। আৰু ছাউথ ইণ্ডিয়াৰ নিচিনা কৰ্ণাটক নিচিনা ছাউথ ইণ্ডিয়াৰ ৰাজ্যটো আমাৰ এই যে নৰ্থ ইণ্ডিয়াৰ নিচিনা নহয় যে ধৰ্মৰ কথা লৈ পেলাই বজৰাং বুলিৰ কথা লৈ পেলাই এই ভোটটো দিব, সেইটো নহয়। আৰু সেইটো ভুল কনচেপশ্যন আজিৰ তাৰিখত। অসমৰ মুখ্যমন্ত্ৰী নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া নেকি কৰ্ণাটকত গৈ পাইছে তেতিয়াই এটা গালি পাইছে সি, मैंने आपको पहले बुलाया था लेकिन अब आज आया क्या फायदा है। और जब अमित शाह ने आया है कर्नाटक में तो एक सीएम ऑफ कर्नाटक को बोला कि आप ठीक ठाक सब कुछ ठीक ठाक बोला था, अभी आपका आदमी कहाँ है। এই ইলেকশ্যনৰ আগত পৰাই যে বিজেপিৰ মাজত বিজেপিৰ কেমত এনেকুৱা উগল থুগল চিএমে কোনোবা আন এজনক দুখী দিয়ে আৰু এই থাক দুখী দিয়ে, এনেকুৱা পৰা এটা আইডিয়া আছিল যে বিজেপি এইবাৰ নাহিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো আৰু কি ক'ম, ডাঙৰীয়া কংগ্ৰেছতে আছিল। আৰু আমি অলপ মৰমো কৰে কেতিয়াবা কেতিয়াবা কংগ্ৰেছৰ মানুহ, কংগ্ৰেছক ইমান বিয়া ক'ব নালাগিছিল। আৰু ক'লেও এটা মৰেল এথিক্সো থাকিব লাগে। ৰাহুল গান্ধীৰ পৰিবাৰৰ বিৰুদ্ধে, ছোনিয়া গান্ধীৰ পৰিবাৰৰ বিৰুদ্ধে যিমান বেয়া কথা কৈছে আৰু তেখেত আহিব বিচাৰিলেও কংগ্ৰেছৰ স্থান নাপাব নাকি, সেইটো দুখৰ কথা। অন্য এটা প্ৰসংগ ভাল